কি ক'ব আর কি কম একটু ভয়ঙ্কর অগ্নি কণ্ঠমেন্ট তো আমার মানে এটা এনেকা হয়ে গেছে নাকি আগৰ জানে বানপানী আছিল এনেকা হৈছে এতিয়া আগুন 2 বছৰ 1 বছৰ পিছত পিছত এনেকে ভয়ঙ্কর আগুন লাগি থাকে এইটো কিহৰ কাৰণে লাগে এইটো ইনকোয়ারি হ'ব লাগে একচুয়ালি ইনকোয়ারি হ'ব লাগে তো আগত 2-3 বছৰ আগত এনেকা হল কি ভয়ঙ্কর আগুন লাগিল এটা এইটো কি হল শ্মশানৰ আগৰবাৰ শ্মশানৰ পিছফালে ইফালে পেট্ৰল পাম্প আছে ইফালে আমাৰ মানুহৰ ঘৰবিলাক আছে চাওক আপুনি কি অৱস্থা হৈছে মানুহৰ ঘৰবিলাক গাছত জুই লাগি গৈছে ইফালে ঘৰ পুৰিল আৰু তদন্ত হ'ব লাগে নে আপনি একটু 100% ইনকোয়ারি আর তদন্ত হ'ব লাগে কিয় মানে এটা বন্ধ হবই লাগে কারণটো কি কারণটো আমি কেনেকৈ গম পাম দুইবাৰ তিনিবাৰ কৰি জুই লাগে এইটো তো তদন্ত হ'লেই ওলাব কিহৰ কাৰণে জুইবিলাক লাগি আছে এইটো আমাৰ চৰকাৰৰ ওপৰত দাবী আছে এইটো তদন্ত হ'ব লাগে কিয় 2 বছৰ 3 বছৰ মই ক্ষয়ক্ষতিৰ গম নাপাওঁ মই পাটেৰ বেপাৰীও নহয় এইটো পাটেৰ গুদাম আছিল পাটৰ সৰিয়হ পাটৰ মেইনটো পাট দিয়ে লাগিছে ন আমাৰ তদন্ত হ'ব লাগে দুইবাৰ মানে ইমান ডাঙৰ ডাঙৰ জুই লাগিল এইটো ডাঙৰে জুই আপোনাৰ মানুহবিলাক এইটো চাওক গাছত জুই লাগি গৈছে ঘৰ পেট্ৰল পাম্প আছে